নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আমি সকলোৱে আমাৰ ঘৰত প্ৰত্যেক বছৰে পূজা হওক, বিহু হওক, এনে সৰুকৈ এটা লটাৰী খেল খেলোঁ। লটাৰীৰ মাচুল খুব বেছি নহয়, ধৰক 20 টকা 50 টকা সেনেদৰে খেলোঁ। আজি ভিডিঅ'টো ইয়াৰ ওপৰতে আমি বনাইছোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰোঁ। ধন্যবাদ। 1 hour later. খেলখন কেতিয়া আৰম্ভ হ'ব ধুনু? নমস্কাৰ বন্ধুসকল, আমাৰ খেলখন আজি লটাৰী আছে। আমি 11টা বজাত আমি খেলখন আৰম্ভ কৰিব বিচাৰি আছোঁ। কি আছে বাৰু প্ৰাইজ কৈ দিয়া এনে? প্ৰাইজ আপোনাৰ কলগেট আছে, ব্ৰাছ আছে, দালি আছে, পিঁয়াজ আছে, আলু আছে, তাৰপিছত বিভিন্ন ধৰণৰ চাবোন, তাৰপিছত গা ধোৱা চাবোন, এনেকুৱা বিভিন্ন ধৰণৰ আছে। আমি খেলখন আগবঢ়াই যাবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ। আজি ভিডিঅ'টো একদম ধামাকা হ'ব আপোনালোকে। 1 hour later. আজি যিহেতু গৰু বিহুৰ দিনাখন 100 এবিধ শাক সকলোৱে খাব লাগে। সেইটোকে ৰাতিপুৱাই মই ওলাই গৈ এয়া 100 এবিধ নহয়, তথাপিও 33 বিধ পালোঁ। এয়া আনিছোঁ, ধুনীয়াকৈ খাম। আৰু আমাৰ যিহেতু আজি লটাৰী খেলখন হ'ব, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 2000 years later. এইফালে লটাৰী খেলৰ পুৰস্কাৰসমূহ আহি গ'ল আৰু লটাৰী খেলৰ পুৰস্কাৰসমূহ ক্ৰমে দালি, আলু, চেনি, গা ধোৱা চাবোন, পিঁয়াজ, কাঁহী বাতি ধোৱা চাবোন সকলোবোৰ সজাই থোৱা হৈছে। আৰু এইফালে খুৰী সকলোৱে লটাৰী খেলত খেলিবৰ কাৰণে আহি গ'ল। এইফালে দাদাই টিকেট কাটি ল'লে আৰু এয়া দাই আহিছে। আহি আমি সকলোৱে খেলিম খেলখন। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। 10 নম্বৰ কাৰ? 1 নম্বৰ কি আছে? 10 10ত কি আছে? 10ত কিবা 10 নম্বৰ 10 দাই সেইডালহে পালনে মিলে কথা এটো এক কোনে পালে? দালি লৈ এনেকে নহব হয় এনে দালি আমি গেজি কৰি লাগে তাৰপা যিটো ওলাইছে এইটো 9 নম্বৰ হয় নহয়, এইটো এটা 9 টিকেটো ন হেইও ন খুৰি কি পালে 9 নম্বৰ কি আছিলে? এই সাবুন নাছিলে নেকি? 9 নম্বৰ কি আছিলে? 9 নম্বৰ চাবোন নহয়, বাজদালকে পালো নি? আলু কলগেট পালো নি? এই ভালা আলুটো চাগে 9 নম্বৰ লিখা আছে না? আলুটো সেকেন্ড প্রাইজ। এই ব্ৰাজাল পিঁয়াজ উলিয়া এটা কি হ'ব? আলু নাকি? ওই দালি চেনি পালে। আৰু কি আছে? কি ওলাই? চাৰি আলু বিস্কুট খাও বিস্কুট 4 নম্বৰ প্রাইজ বিস্কুট। চেনি বিস্কুট মিলি গৈছে এই বিস্কুটটো কোৱা বাবুটা এটা হি খুলিলে পিংকি কি পালে এটা দুই নম্বৰ আলু পালে আলু তহৰি জানিলে নেকি পাইছো যে খেলখন আৰম্ভ হ'বলৈ পাইছিলেই, সমাপ্ত হ'লেই। বেছিভাগ প্ৰাইজ আমাৰ ঘৰলৈ আহিলে। এফালে বৌয়ে পালে ফাৰ্ষ্ট প্ৰাইজ, মই পালোঁ ছেকেণ্ড প্ৰাইজ। আলু যিটোৰ ওপৰত সকলোৰে নজৰ আছিলে, ময়ে পাই গ'লোঁ। কি কৰিমনো আৰু, আলুখিনি বইল কৰি খাব লাগিব। আৰু এয়া কাঁহী বাতি ধোৱা চাবোন পালে দাদায়ে। আৰু এইটো হৈছে চাৰ্ফ পালে আমাৰ অকণমানি ল'ৰাটোৱে, বৌভাগৰ ল'ৰাটোৱে পালে। আৰু এইফালে যোনে নাপালে সিহঁতি মন মাৰি আছে। আৰু এইটো মায়ে পালে, মা এজনী কৰি আছে, কিবা কাম এটা কৰি আছিলে মায়ে।
এয়া আমাৰ অকণমানিটো সেই খেল শেষ হোৱাৰ পিছতহে আহি পাইছেহি। এইফালে মানে যোনে যোনে নাপালে দুখ কৰি আছে। সকলোৱে পাইছে বাৰু, হ'লেও মানে আলুখিনিৰ ওপৰত তেওঁলোকৰ মানে বেছি নজৰ আছিলে, কিন্তু আলুখিনি পালোঁ মই। বেয়াও লাগিছে, একো নাই, হাৰা জিকাটো থাকেই ন। আৰু এইফালে ধুনুৱে পালে চেনি বিস্কুট, দেখাই দিছে ধুনীয়াকৈ। আৰু দাদা এইপিনে। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।